কবিতাৰ শিৰোনাম দিহিং পাটকাই এতিয়া কান্দিছে। কবি চন্দন মজুমদাৰ। দিহিং পাটকাই আজি হিয়া ধাকুৰি ধাকুৰি কান্দিছে। চিঞৰি চিঞৰি কৈছে, মোক বচা হ'ব বোপাহঁত, মোক বচা। মোক নহ'লে ইহঁতে জীয়াই থাকিব নিদিব। মই কি ভুল কৰিলোঁ? মই তহঁতক বিশুদ্ধ অক্সিজেন দিয়াটো মোৰ ভুল নেকি? মোৰ বুকু আজি উমি উমি জ্বলি আছে। তহঁতৰ জ্ঞাত অত্যাচাৰ সহ্য কৰিব নোৱাৰি। আৰু কিমান সহ্য কৰিম ক? তহঁতবোৰে চিৰসেউজীয়া বনাঞ্চল ধ্বংস কৰিব শিকিছ, উদ্যোগপতি হৈছ। আৰু মোৰ বুকুৱে লৈছে তহঁতৰ বেয়া নিৰ্গত বিষাক্ত পদাৰ্থবোৰ। এইটো মোৰ ভুল নেকি? তহঁতে মোৰ বুকুত অশেষ কষ্ট দিছ। মোৰ বাৰীৰ কথা ভাবিছনে? জীৱ জন্তুবোৰ ক'ত যাব, কি কৰিব? মোক জীয়াই থাকিব দে বোপাহঁত। মোক আৰু অত্যাচাৰ নকৰিবি অ'। মোৰ বুকুখন আৰু উদাস নকৰিবি অ'। এয়াই তহঁতৰ মানৱ শ্ৰেষ্ঠ জ্ঞান নেকি? ধন্যবাদ।